Hey everyone, good morning यार दाঁত ব্ৰাছ কৰি ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আৰু ৰাতিপুৱা চুলিৰ অৱস্থা দেখিছেনে কি আৰু ইফালে দাঁত ব্ৰাছ কৰি আছোঁ আৰু ইফালে কৰি আছোঁ সেই কাপোৰখিনি ধোৱা কামত আৰু দাঁত ব্ৰাছখিনি কৰোঁতে যেতিয়া দাঁত ব্ৰাছটো হৈ গ'ল মোৰ তাৰপিছত ঘৰৰ বাকী কামখিনি কৰি লৈছোঁ ঘৰ চব একদম চুকে কাণে সাৰি মেলি লৈ পেলাই আৰু ৰাতিপুৱা ইমানেই কাম ওলাই নহয় তো হাজবেণ্ড শুই আছিলে সেইকাৰণে ভাবিলোঁ যে আগত এইখিনিয়ে কাম মই কৰি লওঁ মুখ চুখবোৰ ধুই ল'লোঁ ধুনীয়াকৈ ধুই লোৱাৰ পিছত চুৱেটাৰো পিন্ধা নাই চুৱেটাৰটো পিন্ধিম আৰু এতিয়া কাম চামখিনি কৰি লোৱাৰ পিছত ঘৰ চৰবোৰ ধুনীয়াকৈ সাৰি লৈছোঁ পাকঘৰটো প্ৰথমতে সাৰি লৈছোঁ মই তাৰপিছত মই আমাৰ ৰুমটো সাৰিম এতিয়া গৈছোঁ আমাৰ ৰুমৰ অৱস্থাটো দেখিছেনে কেনেকুৱা আছে কাপোৰ কানি একদম বিছনাতে সৰু বিছনাখনে পৰিছে বেটি আছে শুই তো মই যে পটাপট ঘৰটো সাৰি লওঁ লাইটটো কাৰণ অফ কৰিব লাগিব যদি অন হৈ যায় তো বেটি উঠি যাব সেইকাৰণে ফটাফট আৰু ৰুমটো সাৰি মেলি লৈছোঁ তাৰপিছত আগফালৰ ৰুমটো সাৰিম আৰু তাৰপিছত লাগি যাম বেলেগ কামত গোটেই ৰুম সাৰি লোৱাৰ পিছত এতিয়া লাগিছোঁ চুলিখিনি আঁচোৰা চুলিখিনি তেল লগাইছিলোঁ তো মই আজি মূৰ ধুমতো মূৰটো আজি ধুম সদায় মূৰটো নুধুওঁ কাৰণ বেটি লাগি যাব চৰ্দি একটোতো ঠাণ্ডা দিন সেইটো কাৰণে কি কৰোঁ সদায় মূৰটো নুধুওঁ মানে 2-3 দিন বাদ দি ধুওঁ তো কালি ৰাতি তেল লগাই লৈছোঁ আজি আৰু গাটো ধুম বুলি মূৰটো ধুম বুলি তো সেইটো কাৰণে তেল লগাই দিলোঁ আৰু জোঁট দেখিছেনে বেনিগাঠি মাৰি শুইছোঁ তথাপিও জোঁট লাগি গৈছে দেখিছেনে কি অৱস্থা মোৰ চুলি দীঘল হ'লে যে বহুত প্ৰব্লেম হয় চুটি থাকিলে সেইবোৰ জোঁটটোত লগা টেনশ্যনেই নাথাকে বা দীঘল হ'লে যে বহুতেই প্ৰব্লেম হয় আৰু তো ভালকৈ চুলিখিনি ধুনীয়াকৈ বান্ধি ল'ম আৰু আমাৰ মাইকী মানুহ এটা কি আছে জানে যে কাম থাকিলে চিধা মূৰটো আঁচুৰি মেলি একদম চিধা আৰু খোপাটোকে বান্ধো তো এয়া ময়ো সেইটোৱে কাম কৰিছোঁ খোপা চোপাবোৰ ধুনীয়াকৈ বান্ধি লৈছোঁ আৰু খোপা চোপা বান্ধি লোৱাৰ পিছত লাগি যাম নিজৰ স্কিন কেয়াৰটো একো বাকী একো নলগা ক্ৰীমেই লগাই লৈছোঁ ফেচ ৱাছটো কৰিয়ে ল'লোঁ তাৰপিছত আৰু সেয়া মুখ ধুতেতো ফেচ ৱাছ কৰিছিলোঁ তো এতিয়া মোৰ ফেভৰেট ক্ৰীমটো মই ধুনীয়াকৈ মুখত লগাই লৈছোঁ কি যে কৰিম আজিকালি মুখৰ যত্নই ল'ব নোৱাৰা হৈছোঁ তো এতিয়া মই আটাখিনি লৈ যাবলৈ ওলাইছোঁ তাৰপিছত হাজবেণ্ড উঠিছে তেওঁক বনাই দিছোঁ ৰঙা চাহ একদম আদা দি ধুনীয়াকৈ আদা দি মেলি আৰু ৰঙা চাহকণ মানে বনাই দিম হাজবেণ্ডে আৰু ক'লে যে চাহ একাপ বনাই দিওঁ তো তেওঁৰ কাৰণে চাহকণ মই বনাই দিছোঁ ইয়াৰ পিছত মই চুৱেটাৰটো পিন্ধি লৈছোঁ আজি চাওক হাজবেণ্ডৰ ফৰমাইছত মোক মানে কি কৈছে জানেনে বনাবলৈ এয়া আলু মটৰৰ পৰাঠা মানে হাজবেণ্ডৰ ফৰমাইছে এনেকৈ খামচোন আলু পৰঠা সদায় খাওঁ এনেকৈ আজি খাইছোঁ বোলো ঠিক আছে মই বনাই দিম বাৰু তো সেই তেওঁৰে ফৰমাইছত মানে মই বনাই দিম আৰু কিন্তু প্লিজ ভিডিঅ'টো শেষলৈকে চাব চাই যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাৰিব তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ষ্টাৰ্টৰ কি ক'ম বহুতখিনিয়ে আগবাঢ়ি গ'লোঁ তো এয়া পৰি গৈছে এখন এটা ভিডিঅ' কৰিছোঁ কাৰণ তো এতিয়া মই কুকাৰত 2টা চিটি মৰাম বৰ বেছি চিটি মৰাব নালাগে কুকাৰত ধুনীয়াকৈ চিটি মৰাম আৰু পানী অলপ দি দিছোঁ মই কুকাৰত তাৰপিছত ঢাকনাখন মানে মই মাৰি দিম ঢাকনাখন মাৰি দিয়াৰ পিছত আৰু ধুনীয়াকৈ গেছত উঠাই দিম আৰু কুকাৰটো আৰু 2টা চিটি মাৰি দিলে হৈ যাব আৰু খতম তো এয়া দি দিলোঁ কুকাৰটো গেছত আৰু এতিয়া চিটিটো মাৰাহে কথা হাজবেণ্ডকটোতো চাহ দিয়েই দিলোঁ মই খায়ে আছে কাম কৰি থাকিলে ঠাণ্ডা নালাগে আৰু দেখিছে ন বাচনখিনিও আছে বাচনখিনিও ধুবলৈ আছে তো ভাবিছোঁ যেতিয়ালৈ কুকাৰৰ চিটি নামাৰে তেতিয়ালৈকে বাচনখিনি ধুই লওঁ বুলি তো এয়া কুকাৰৰ চিটি মাৰিলে বাচন ধুলোঁ হাজবেণ্ডক চাহো দিলোঁ এতিয়া কুকাৰৰ চিটি যোৱাৰ পিছত এয়া মটৰ আৰু আলুখিনি ওলাম তো এয়া দেখিছে ধুনীয়াকৈ সিজি গ'ল একদম পূৰা ধুনীয়াকৈ সিজি গ'ল এতিয়া মই কি কৰিম মটৰ আৰু আলুটো মিক্সাৰত মাৰি দিম তাৰপিছত এতিয়া ৰাখি দিলোঁ আৰু দেখিছেনে ধুনীয়াকৈ সিজি গ'ল সিজি যোৱাৰ পিছত এতিয়া তথাপিও মানে আৰু মিক্সাৰত মাৰি ল'ব লাগিব তো মিক্সাৰটো মই মাৰিয়ে ল'লোঁ তাৰপিছত এতিয়া বাকী মছলা দিলোঁ হালধি গুড়ি জলকীয়া গুড়ি জিৰা গুড়ি ধনিয়া গুড়ি পিঁয়াজ আৰু কেঁচা জলকীয়া কাটি দিলোঁ আৰু আদা নহৰু লৈ লৈছোঁ পেষ্ট অলপ চলপ দিম তাৰপিছত আৰু ধুনীয়াকৈ পিঁয়াজটো আৰু কেঁচা জলকীয়াটো তেলত দি দিলোঁ তেলত দি দিয়াৰ পিছত ধুনীয়াকৈ ভাজিছোঁ ভাজি লোৱাৰ পিছত আৰু বাকী মছলাখিনি মা মছলাখিনি দি দিম অকণমান পিঁয়াজটো ৰঙা হ'বলৈ দিছোঁ তাৰপিছতে মানে মা মছলাখিনি দিম আৰু যিখিনি দিব লাগে আৰু তো এয়া পিঁয়াজটো হৈ গ'ল অকণমান ৰঙা ধুনীয়াকৈ তাৰপিছত এতিয়া দিছোঁ জিৰা গুড়ি ধনিয়া গুড়ি তাৰপিছত দিছোঁ হালধি গুড়ি তাৰপিছত দিছোঁ জলকীয়া গুড়ি এণ্ড তাৰপিছত দিছোঁ আদা নহৰু অলপ আৰু ধুনীয়াকৈ মিক্স কৰি লৈছোঁ মই ভালকৈ আৰু দি দিছোঁ নিমখ সোৱাদ অনুযায়ী যিমানখিনি নিমখ প্ৰয়োজন হয় সিমানখিনি মই দি দিছোঁ আৰু এয়া দিছে ধুনীয়াকৈ ভাজি লৈছোঁ ইয়াৰ পিছত যিখিনি পেষ্ট মই কৰি লৈছিলোঁ এয়া দেখিছেনে পেষ্টটো মই এতিয়া কি কৰিম ফোনটোৱে ৰাখিব লাগিব আৰু তো এতিয়া দেখিলে পেষ্ট কৰি লৈছিলোঁ মিক্সাৰত আলু আৰু মটৰটো আৰু এতিয়া ইয়াত ঢালি দিলোঁ
দি দিয়াৰ পিছত ধুনীয়াকৈ দেখিছে ভাজি আছোঁ মই সেম প্ৰসেস হয় বাট মানে বেলেগ টাইপৰ এতিয়া হৈ গ'ল মোৰ ভাজা তাৰপিছত এতিয়া দি দিছোঁ মই ধনিয়া আৰু অকমান দেৰি গেছত ৰাখি মই আৰু অকণ ভাজিব লাগিব কাৰণ যেহেতু মই ধনিয়া দি দিলোঁ তো ইয়াতো হৈ গৈছে তাৰপিছত গেছটো অফ কৰিবলৈ হৈ গৈছে গেছটো অফ কৰাৰ পিছত এতিয়া ধুনীয়াকৈ মই কি কৰিছোঁ বেলিবলৈ ধৰিছোঁ আৰু এয়া দিছে ন এনেকৈ ধুনীয়াকৈ আটাটো গোল কৰি লৈছোঁ গোল কৰি পেলাই ধুনীয়াকৈ আৰু মই মানে আৰু ৰাখি পিছত এনেকৈ ধুনীয়াকৈ এটা লাডু বনোৱা নিচিনা বনাই লৈছোঁ বনাই লোৱাৰ পিছত আৰু বেলিম আৰু এইটোনো কি শিকাওঁ বোলো আপোনালোকে চবেই জানেই আৰু হয় নে নহয় ক'বচোন তো এয়া ধুনীয়াকৈ মই কৰি লৈছোঁ আৰু কৰি লোৱাৰ পিছত এতিয়া ধুনীয়াকৈ গোল হৈ গ'ল আৰু গোটেইখিনি সোমাই গ'ল আৰু তাৰপিছত এতিয়া মই বেলিম আৰু বেলি এই প্লেটটোত মই থৈ দিম আৰু তো এতিয়া সেই অকণমান কি কৰিলোঁ প্লেটটো আঁতৰাই পেলাই আটা অকণ লৈ পেলাই ধুনীয়াকৈ একদম ফটাফট একদম মানে আৰু ধুনীয়াকৈ বেলি আছোঁ মই আলু পৰাঠা এই পৰাঠা খাই খুবেই ভাল পাওঁ আপোনালোকে এইটো পৰাঠা খাই পাইছেনে নাই মোক ক'বচোন দেই এইটো পৰাঠা খাবলৈ বহুতেই টেষ্ট লাগে আৰু হেল্ডিও হয় কাৰণ ইয়াত কেঁচা মটৰ আছে হয় নহয় তো এয়া ধুনীয়াকৈ দি দিলোঁ এয়া এটা হৈ গ'ল তাৰপিছত বাকীখিনি এনেকৈ ধুনীয়াকৈ বেলি গৈ থাকিম সেম প্ৰচেছতে ধুনীয়াকৈ বেলি গৈ থাকিম সেম প্ৰচেছ মানে যেনেকৈ মানে আৰু কৰা হয় আৰু একদম মানে আৰু এয়া আকৌ চপাই লৈছোঁ মই একদম মানে অকণ দিছোঁ নহ'লে ফাটি মেলি ওলাই যাব তো সেইকাৰণে অকণমান দি দিছোঁ মই বৰ বেছিকৈ দিয়া নাই আৰু এয়া আকৌ সেম প্ৰচেছতে ধুনীয়াকৈ আৰু আঙুলি চাঙুলি লাগি গৈছে দেখিছেনে পানীও দিয়া নাই মিক্স কৰিবলৈ সময়ত তাৰপিছতে এনেকুৱা হৈছে তো এয়া দেখিছে আকৌ মই বেলি লৈছোঁ ধুনীয়াকৈ বেলি ল'লোঁ আৰু বাকীখিনিও মই এনেকৈ কৰি দিম আৰু সেম প্ৰচেছতে গৈ আছোঁ সেম প্ৰচেছতে মানে এনেকৈ গোটেইখিনি মই বেলি ল'ম আৰু চ' এয়া হৈ গৈছে বেলি লৈছোঁ আৰু এইটো মানে বেলেগ টাইপৰকৈ কৰিছোঁ দেই এনেকৈও কৰিব পাৰে আপোনালোকে এইটো বেলেগ ট্ৰিক্সত মই কৰিছোঁ অথনি গোল কৰিছিলোঁ আৰু এইটো বেলি মেলি কৰিছোঁ তো দুটা ট্ৰিক্সত যিটোৱে আপোনালোকৰ ইজি লাগে সেইটোৱে কৰিব পাৰে আৰু আজিকালি কি জানে মই ভিডিঅ' ফটো তেনেকৈ দিবলৈ মানে বেয়া লগা হৈ গৈছে কাৰণ মোৰ আৰ্নিং ধুনীয়াকৈ $8 হৈ গৈছিলে আকৌ কমি মেলি $4 হৈ গ'ল কেলৈ হৈ গ'ল নাজানো আৰু ভিউজে সেনেকৈ নাহা হৈছে সেইকাৰণে মানে বেয়াই লাগে আজিকালি মানে ফেচবুক ইউটিউবত মানে ভিডিঅ' দিবলৈ কাৰণ ইউটিউবতো নাকে বৰাবৰে ভিউজ আছে আৰু যিও ফেচবুকত আহে ডলাৰ অকণ বাঢ়ে আকৌ কমি যায় সেইটো কাৰণে মানে অকণ মন চনবোৰ বেয়া হৈ যায় যে সেইটো কাৰণে দিবলৈ হ'লেও মানে বেয়া লগা হৈ গৈছে যে ভাল নাপায় বা কিবা আছে চাগে সেইকাৰণে চাবলৈ ভাল নাপায় চাগে এনেকুৱা হৈছে বুলি আল্লাই যেনে কেলৈ নাজানো চ' এয়া ধুনীয়াকৈ বেলি লৈছোঁ এণ্ড আপোনালোকে ক'বচোন মোৰ ভিডিঅ'বোৰ চাই পেলাই ভাল পায় নে বেয়া পায় নে মই ভিডিঅ' নেক্সট বাৰ দি থাকিম নে নিদিম আপোনালোকে মোক কমেণ্ট ছেকশ্যনত ক'বচোন দেই তো এয়া ধুনীয়াকৈ বেলি লৈছোঁ আৰু হাজবেণ্ডে আহি কৈছে যে তুমি বেলি লোৱা তাৰপিছত মই পৰাঠাটো মানে ভাজি দিম বুলি কিন্তু মোৰ ফেচটো নেদেখাবা তো সেইটো কাৰণে তেওঁ যিটো ক'লে মই সেনেকৈ কৰি দিছোঁ আৰু উপায়টো নাই তো এয়া তেওঁ এটা দুটা ভাজিয়ে ল'লে মই অহালৈকে আৰু এতিয়া এই ভাজি আছে এটা মানে আৰাম পালোঁ আৰু তেওঁ ভাজি দিম বুলি কয় যে তেওঁ কিন্তু সঁচাকৈ হেল্প কৰি দিয়ে দেই মোক যিটো সঁচা এইটোৱে কৈ আছোঁ তেওঁ ধুনীয়াকৈ ভাজি মেলি মোক আৰু দিছে আৰু মই এটা ক্ষেত্ৰত আৰাম পালোঁ এতিয়া কাপোৰখিনিও মেলিবলৈ আছে তো উপায়টো নাই এইখিনি হৈ লওক তাৰপিছত আৰু কাপোৰবোৰ মেলিম আৰু মই এণ্ড ভাজি আছে ধুনীয়াকৈ আৰু খুব কম তেলতে ভাজিছে আৰু তেল কম দি পেলাই ভাজিলে খাবলৈ ভাল হয় মানে কি হয় জানেনে নহ'লে বেছি তেল খোৱাটো ভাল নহয় আৰু বিশেষকৈ মই বাটাৰ নাখাওঁ কাৰণে বাটাৰ দি ভাজা নাই ৰিফাইন তেলেৰে ভাজিছে তো এনেকৈ ধুনীয়াকৈ ভাজি দিছে আৰু মই আৰামত ভিডিঅ'টো কৰিছোঁ আৰু তেওঁ ফেচ দেখাবলৈ মনা কৰিছে কাৰণে মই ফেচ দেখাই দিয়া নাই তেওঁ লাষ্ট পাই নে কি জানো আল্লাই জানে বাট সেইকাৰণে ফেচটো মই দেখাই দিয়া নাই তেওঁৰ বাৰু এতিয়া যাওঁ কাপোৰখিনি মই মেলি দিওঁগৈ সেয়া কাপোৰখিনি ধুনীয়াকৈ মেলিলোঁ ইফালে হাজবেণ্ডেও পৰাঠা বনোৱা হৈয়ে গৈছে আৰু মোক ইফালে চিঞৰি আছে আহা খাই লোৱা বুলি বেটি ইফালে দাদায়েকৰ লগতে খাইছে সেইকাৰণে মোক ক'লে যে আহা খাই ল'বা তো এয়া কাপোৰটো মোৰ মেলা হৈ গ'ল এতিয়া যাওঁ মই খাবলৈ এয়া দেখিছে পৰাঠাটো খাবলৈ মানে আলু আৰু মটৰ খানাটো মই ল'লোঁ খাবলৈ বহুতেই টেষ্টি হয় আপোনালোকেও এবাৰ বনাই চাবচোন খাই কেনেকুৱা পায় মোক কমেণ্ট ছেকশ্যনত ক'বচোন দেই তো আজিলৈ এইটো ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ এইটো ভিডিঅ' চাই খুবেই ভাল পালে যে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব দেই বাই বাই